বন্ধুসকল স্বাগত জনাইছে আপোনালোকৰ মোৰ ইউটিউব চেনেল আলোক জীৱনৰ যাত্ৰাপথলৈ। বন্ধুসকল, ৰাতিপুৱা এটা এনেকুৱা সময় যিটো সময়ত আমি নিজকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি গোটেই দিনটো আমি ভাল কৰি ল'ব পাৰোঁ। গতিকে আহকচোন বন্ধুসকল, ৰাতিপুৱা এনেকুৱা কি কাম কৰিলে আমাৰ দিনটো ভাল হয় সেইটো আমি জানি লওঁ। বন্ধুসকল, ৰাতিপুৱা প্ৰথমে কৰিবলগা কামটো হৈছে উঠিয়ে আমি ৰাতিপুৱা ভগৱানক স্মৰণ কৰিব লাগে। আমাৰ ইষ্ট দেৱতা মানে যিজন ভগৱানক আমি আটাইতকৈ বেছি ভাল পাওঁ তেখেতক শুভকামনা জনাব লাগে দিনটোৰ কাৰণে আৰু তেখেতক ধন্যবাদ জনাব লাগে যে আজিৰ দিনটো আপুনি মোক ভাল এটা দিন দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ বুলি কৈ দিনটোৰ আৰম্ভণি কৰিব লাগে। আৰু যদি আপুনি পাৰে যে ঘৰত মন্দিৰ আছে বা আন মন্দিৰতো আপোনাৰ যাবলৈ সময় আছে তেতিয়াহ'লে মন্দিৰত যাব পাৰিলে ভগৱানক পূজা পাঠ কৰিলেতো আটাইতকৈ মনটো বেছিয়ে ভাল লাগে। কিন্তু তথাপিও যদি কাৰণ সময়ৰ নাটনি হয়, আজিকালি কিছুমান এনেকুৱা ৰাতিপুৱা সময়খিনি হয় যে ল'ৰা ছোৱালী স্কুল কলেজৰ টাইম হয় আৰু হাজবেণ্ড ৱাইফ কিছুমান চাকৰিয়াল হয়, তেনে ক্ষেত্ৰত সময়ৰ অলপ নাটনি হ'ব পাৰে। গতিকে যদিও আপুনি পূজা পাঠ কৰিব নোৱাৰে, বেছি সময় নাই, তথাপিও আপুনি ভগৱানক ধন্যবাদ দি দিনটো আৰম্ভ কৰিব। আৰু নম্বৰ 2 হৈছে আপুনি ৰেগুলাৰলি যদি অলপ এক্সাৰচাইজ কৰে, যদি 1 ঘণ্টা নোৱাৰে, আধা ঘণ্টা নোৱাৰে, কমচে কম 10-15 মিনিটৰ সময়খিনি উলিয়াই যদি আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰে, য়োগা কৰে বা প্ৰাণায়াম কৰে, তেতিয়াহ'লে আপোনাৰ মন মগজুত বহুতখিনি ভাল লাগে। কাৰণ যদি এক্সাৰচাইজ বা য়োগা প্ৰাণায়াম কৰে তেতিয়াহ'লে আমাৰ শৰীৰৰ অক্সিজেনৰ মাত্ৰাটো অতি বৃদ্ধি পায় আৰু যাৰ কাৰণে আমি গোটেই দিনটো এনাৰ্জেটিক ফিল কৰিব পাৰোঁ। আৰু কিছুমান যদি দিনত আমি কাম কৰি কেতিয়াবা ভাগৰুৱা যেন অনুভৱ কৰোঁ আৰু কেতিয়াবা টোপনি ভাৱ হয়, সেইবোৰ যদি এক্সাৰচাইজ কৰা যায় তেনেকুৱা ধৰণৰ একো নহয়। গতিকে আপুনি দিনটো এনাৰ্জেটিক ফিল কৰিব পাৰে। আৰু নম্বৰ 3 হ'ল ৰাতিপুৱা এনেকুৱা একো কনজিউম কৰিব নালাগে যিটো আপোনাৰ মন আৰু মগজুত নিগেটিভ প্ৰভাৱ পৰে। ধৰক ছ'চিয়েল মিডিয়া বা নিউজ পেপাৰ বা টিভি এইবোৰ চালে কি হয়, কেতিয়াবা নিগেটিভ এটা নিউজ যদি চাই লওঁ আমি ৰাতিপুৱাই, সেইটো আমাৰ মন মগজুত ক্ৰিয়া কৰিব পাৰে, যাৰ কাৰণে তেনেকুৱা এটা নিগেটিভ একো চাব নালাগে ৰাতিপুৱাই। যদি পাৰে আপুনি এটা ভক্তিমূলক গান শুনিব পাৰে যিটো আপোনাৰ মন মগজুত সঁচাকৈ এটা শান্তি দিব, মানসিক এটা শান্তি দিয়ে ৰাতিপুৱা তেনেকুৱা ভক্তিমূলক গান বা নাম প্ৰসংগ আজি শুনিলে। নম্বৰ 4 হৈছে যেতিয়া আপুনি ৰাতিপুৱা ফ্ৰেছ হৈ পেলাই আইনাখন চাব তেতিয়া নিজকে ক'ব লাগে যে আই এম দ্য বেষ্ট। কাৰণ আপোনাৰ সমান বেষ্ট আৰু পৃথিৱীৰ আন কোনেও হ'ব নোৱাৰে। যদি আপুনি নিজকে ভালকৈ ৰাখিব পাৰে, শৰীৰ আৰু মন যদি আপোনাৰ ঠিকে থাকে তেতিয়াহ'লে নিশ্চয় আপুনি আপোন মানুহখিনিকো কেয়াৰ কৰিব পাৰে, নিজৰ মানুহখিনিক আপুনি পজিটিভ থট দিব পাৰে। গতিকে তেনেকুৱা এটা এনাৰ্জি আপুনি আপোনাৰ নিজৰবোৰকো দিব পাৰে। গতিকে ভগৱানক এইটোও ধন্যবাদ দিব লাগে যে ভগৱানে আপোনাক বহুত বহুত ধন্যবাদ ভগৱান, আপুনি মোক এটা ভাল মন আৰু এটা শৰীৰ দিছে, যাৰ কাৰণে আপুনি মোক সৃষ্টি কৰা কোনো প্ৰণালী কৰা নাই। গতিকে আপোনাক বহুত বহুত ধন্যবাদ দি পেলাই ভগৱানক নিজৰ দিনটো আৰম্ভ কৰিব লাগে। গতিকে বন্ধুসকল, মই তেনেকুৱাকৈ মোৰ দিনটো আৰম্ভণি কৰোঁ। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এনেকৈ কৰি চাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।